বন্ধ কৰো পুৰা গাড়ীত বহি গলো এতিয়া লাহেকে সব ওলাই যাম আৰু ভকতৰ গাড়ীখন আগতে গ'ল তাৰপা সেই আগত দৰা গাড়ীখন আছে যাম আৰু এইফালে আমাৰ ড্ৰাইভাৰ পুৰা নমস্কাৰ বন্ধুসকল মই মানে আপোনালোকৰ মাজলৈ লৈছোঁ আজি আকৌ এটা নতুন ভিডিঅ' বহুত দিনৰ মূৰত প্ৰায় 10 দিন মাহত মই ভিডিঅ' বনোৱা নাই আজি মোক যে বাৰ্থডে যে কেক বনাই দিছিলে বৌজনী আজি বৌৰ ঘৰ উঠা আছে তো মই বৰ্তমান খুৰাহঁতৰ ঘৰত আছোঁ একদম চৰ্টৰ ওপৰত আছোঁ পুৰা ধুনীয়াকৈ ওলাই আহিছোঁ গা চা ধুই এইফালে আমাৰ ককাই যাব আৰু ঢেৰ যাব আৰু আমাৰ দেউতা বৌ যাব মা আৰু বা নাযায় তো মই ওলাই আহি গ'লোঁ তো আপোনালোকক ইয়াত মানে গাড়ী চাড়ী সজাই আছে কিবা কিবি তো আপোনালোকক দেখাম তো চাই থাকক অকলে শেষলৈকে তো ব'লক আপোনালোকক আৰু তলত গৈ দেখাই আছে এইফালে পুৰা ধুনীয়াকৈ দৰা গাড়ী সজাই আছে দিছে নহয় এইফালে পুৰা গাড়ী চাড়ীবোৰ আহিছে আৰু এখন দুখনকৈ এইফালে দুখন আহিলে এখন দাদা ভাগৰ গাড়ীখনে দাদাখন যাব চাগে তাৰপৰা এইফালে দৰা গাড়ী পুৰা সজাই মানে পুৰা উলিয়াই আনিছে এতিয়া আপোনালোকৰ একদম মানে দৰা গাড়ীখন সজোৱা ধুনীয়াকৈ একদম চিনেমাটিক শ্বটটো দেখাম তো চাই থাকক এইফালে ভকতকে ওলাই গৈছে লাহেকৈ চব এখন এখনকৈ যাব আৰু তো চাই থাকক এতিয়া ৰখি ৰখি প্ৰায় 12টামান বাজু হৈছে আৰু এতিয়া মানে চব ওলাইছোঁ আৰু যাবলৈ প্ৰথমতে দৰা কইনা বহাটো মেইন কাৰণ যদি দৰা কইনাই নাযায় কিহৰনো ঘৰ উঠা নেকি তো দাদা বহি আহিলে ধুনীয়াকৈ এতিয়া লাহেকৈ উঠিব আৰু গাড়ীত তাৰপিছত আমি পিছে পিছে গৈ আছোঁ তো চাই থাকক সকলোৱে শেষলৈকে একদম স্কিপ নকৰিব দেই চাই থাকক এইফালে আমাৰ বৌদিও একদম পূৰা হাজি ওলাইছে আৰু তো লগতে খুৰাহঁত খুৰীহঁত চব ভণ্টিহঁত চব ওলাই লৈছে মানে পূৰা পৰিয়াল উঠি পৰি গৈছোঁ আমি মানে ঘৰ দিবলৈ যিহেতু তো বন্ধ কৰো পূৰা গাড়ীত বহি গ'লোঁ এতিয়া লাহেকৈ চব ওলাই যাম আৰু ভকতৰ গাড়ীখন আগতে গ'ল তাৰপৰা সেই আগত দৰা গাড়ীখন আছে যাম আৰু এইফালে আমাৰ ড্ৰাইভাৰ পুৰা এইফালে আমাৰ খখাই এইফালে ডক আপোনালোক আগত গৈ দেখাই আছোঁ ঠিক আছে তো চাই থাকক সকলোৱে শেষলৈকে অকণো স্কিপ নকৰিব বহুত দিনৰ মই যিহেতু ভিডিঅ' বনাইছোঁ সেইকাৰণে অলপমান ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব এটা ধুনীয়া লাইক আৰু এটা মৰম লগা কমেণ্ট কৰি থৈ যাব একদম নাপাহৰিব তো চাই থাকক আমি ৰখাই দিম আমাৰ গাড়ী हाय भाई लोग रोम रोम भाइयों এখন নহয় জানো এখন পুনা মাছটো নহয় তো এফালে আমি গাড়ী পৰা নামি আহি দেখিলোঁ মানে
কইনা ঘৰত পৰা গেটৰ মুখতে দাং লৈ পৰা থিয় আছে মানে এইটো হৈছে আমাৰ অসমীয়া পৰম্পৰা মানে যেতিয়া ঘৰ উঠিবলৈ আহে ধৰি লওক বা ডাইৰেক্ট বিয়া পাতিছে তেতিয়া এনেকৈ দাং ৰখাই মানে দাং লগাই পিনে ৰখায় মানে তেতিয়া ল'ৰা ঘৰৰ পৰা এনেকৈ শৰাই দিয়া হয় মানে এনেকৈ পৰম্পৰা আৰু অসমীয়া যিহেতু প্ৰায়ভাগে জানেই মই ইমান ভালকৈ নাজানিছোঁ ক'বলৈ যদি আপোনালোকে কিছুমান জনা মানুহে যদি চাই আছে কমেণ্টত কৰি পিনে জনাই থৈ যাবচোন আৰু অকণমানে ৰখোঁ তাৰপিছত মানে শৰাই চৰাই দিয়াৰ পিছত লাহেকৈ কইনা দৰা ওলাই আহিব আৰু সোমাব তো চাই থাকক তো এফালে খুৰী নামি আহি পিনে শৰাই দিছে আৰু তাৰপিছত এতিয়া লাহেকৈ দাংগা উঠাইছে মানে এতিয়াহে আমাক এণ্ট্ৰি কৰিব দিব মানে ৰভাত মোৰ ফালৰ পৰা চিলাই দিবি দেচোন মানজি পটকে য়েছ ফাইনেলি বহুত দেৰি বাহিৰৰ ৰখি থকাৰ পাছত ৰভাত এণ্ট্ৰি কৰিছোঁ আৰু বহুত দেৰি ৰখি মানে এতিয়া এণ্ট্ৰি কৰিবলৈ পাইছোঁৱে মানে তো চাই থকা আৰু ৰভাৰ ভিতৰলৈ সোমাই যাওঁ অকণমান বহোঁ আপোনালোকক যদি ভিতৰত দেখাব পাৰোঁ অলপমান দেখাম তাৰপিছত অলপমান বাহিৰলৈ ওলাই যাম তেতিয়া আপোনালোকক অলপমান দেখাই আছোঁ ইয়াৰ মানে ওচৰ পাজৰ ঠাইবোৰ কেনেকুৱা পূৰা সেউজীয়া আহোঁতে ইমান ভালকৈ দেখাব নহ'ল সেইকাৰণে ওলাই গৈ অলপমান দেখাম তো চাই থাকক এইফালে পুৰা চকীত বহি পিনে একদম পিছৰফালে বহি লৈছোঁ যাতে ছোৱালী দেখি পাওঁ কিন্তু চাই থাকোঁতে এজনী ধুনীয়া ছোৱালী দেখিয়ে পোৱা নাই মই এনেই আৰু নামতহে বিয়া খাবলৈ অহা হ'ল আৰু তো বন্ধুসকল বিয়া ঘৰত সোমাই অলপমান দেৰি বহিলোঁ চাহ তাহ খালোঁ তাৰপৰা এতিয়া অলপমান ভাত খাই পিনে অকণমান ওলাইছোঁ এফালে মানে চাওকচোন জেগাবোৰ অলপমান পূৰা মানে সেউজীয়া তো বতাহ চতাহ মজাকৈ মাৰি থাকে নাই সেইকাৰণে ইয়াত অকণমান ভাল দিছে অলপমান ওলাইছোঁ এইখন সৰুকৈ দলংখন আছে ইয়াতে অকণমান ৰখিছোঁ আৰু কিমান দেৰি হয় নাজানো অলপমান ৰখোঁ আৰু আমনিও লাগিছে ছোৱালী তলীও নাই দেখা যে অকণমান ৰখোঁ তাৰপিছত তই ছোৱালী চাইছিলি তই ছোৱালী চাইছিলি ই ছোৱালী চাইছিলে কিহত পঢ়ি আছ তই স্কুলত বুলি মই গম আছোঁ 6 পাই চাগে ছোৱালী চাবলৈ বাহ বেটা বাহ তো গধূলিকৈ অলপমান যাম আৰু ঘৰলৈ তো এতিয়া অকণমান দেৰি এনেকৈ থাকোঁ আৰু অলপমান ঘূৰি ফুৰোঁ মানে আগতে অহা নাইতো সেইকাৰণে অলপমান চাইও জেগাবোৰ ভাল লাগিছে তো আপোনালোকে চাই থাকক শেষলৈকে আপোনালোক আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম মাথাত নধৰে অকল গলি গ'ল
তো বন্ধুসকল মানে এতিয়া বিয়াৰ পৰা ওলাই আহিছোঁ ওলাই আহি এতিয়া মনত আছোঁ এইখন চক মনত টান আৰু এইখন বিশাল মাৰ্কেট দেখিছোঁ পূৰা মজাকৈ দেৱালীৰ কাৰণে সজাই থৈছে ভাগৰ লাগিছে টোপনি ধৰো কৰিছে দেৰি হৈ গ'ল মানে অকণ সোনকালে আহিম বুলি ভাবিছিলোঁ কিন্তু ৰখি থাকোঁতে দেৰি হৈ গ'ল এতিয়া প্ৰায় 7টামান বাজিলে আৰু এতিয়া ঘৰ গ'লোঁ তাৰপৰা আকৌ আজি মুনুকণ বাৰ বাৰ্থডে আছে আকৌ তালৈ যাব লাগিব তো আপোনালোকে চাই থাকক আপোনালোকক দেখাই আছোঁ তো শেষলৈকে চাই দিব আজি ভিডিঅ'ত ইমান ভালকৈ দেখাব নোৱাৰিলোঁ যিমান দেখাম বুলি ভাবিছিলোঁ মানে চবৰ আগতে কেমেৰা চেমেৰা উলিয়াই ক'বলৈ লাজো লাগে দিয়কচোন তো সেয়াই আৰু চাই থাকক আপোনালোকক দেখাই আছোঁ 1 hour later তো বাহঁতৰ ঘৰ আহি পাই গ'লহি এতিয়া যাওঁ বাৰ্থডে খাবলৈ কি কৈছে বাৰ্থডে গাল আপোনালোকে গিফ্ট আনিছিলোঁ এটা লওক এই আপুনি কি মাছ গুচাই আছে মই এবাৰে দিম মই নিদিওঁ ন হে লওক হেপী বাৰ্থডে ৰাতি 12টা বজাত ইউজ কৰিছোঁ লওক হা খাই দে তই লওক আৰু মোক খাই দিয়ক এতিয়া মোক কি খাব পাৰ ৰাতি 12টা বজাত ইউজ কৰা কি হ'ল পানী ঢালি A few moments later তো বন্ধুসকল মই বাহঁতৰ ঘৰ পাই গ'লি মানে বাৰ্থডে পাৰ্টি খাই ঘৰ পাই গ'লি এতিয়া বেছি দিন নকৰোঁ আৰু ভাগৰো লাগিছে সেইকাৰণে শুম আৰু মানে দাদাৰ ঘৰ উঠা যিমান দেখাব দিছিলোঁ সিমান দেখাব নোৱাৰিলোঁ তো সেইকাৰণে বেয়া নাপাব আৰু চবৰে আগতে কেমেৰা উলিয়াই দেখাই থাকিবলৈ মানে মোবাইলটো উলিয়াই দেখাই থাকিবলৈ লাজো লাগে দিয়কচোন যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা ধুনীয়া লাইক আৰু এটা মৰম লগা কমেণ্ট কৰি থৈ যাব একদম নাপাহৰিব আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকে ছাপোৰ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু যদি আপোনালোকে আগৰ পৰা ছাবস্ক্ৰাইব নাই কৰা কৰি ৰাখিব যদি মোৰ ভিডিঅ'টো আগৰ পৰা চাইছে আৰু ছাবস্ক্ৰাইবো কৰি আহিছে তেনেহ'লে একদম মোৰ ভিডিঅ'ৰ পৰা ধন্যবাদ তো আজিলৈ বিশেষ একো নাই ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ জৰিয়তে তেতিয়ালৈকে বাই বাই